Hello guys, welcome to Technical Assam. মই সৌৰভ আৰু মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা খুব ধুনীয়া এপ য'ৰ পৰা আপোনালোকে ফ্ৰী ৰিচাৰ্জ আৰ্ন কৰিব পাৰিব। যোনটো এপ আপুনি ডাউনলোড কৰি ইনষ্টল কৰাৰ লগে লগে সাইন আপ কৰাৰ পিছত আপুনি 10 টকা এটা পাব আৰু ৰেফাৰ কৰাৰ কাৰণে আপুনি 10 টকাকে পাব। যোনটোত আপুনি দিনত কাম কৰি আনলিমিটেড পইচা ৰিচাৰ্জ আৰ্ন কৰিব পাৰে। মই এটোত কাম কৰি আছোঁ অলৰেডি আৰু মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটো কেনেদৰে আপোনালোকে আৰ্ন কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে এপ এটা ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হ'ল মোবাইল বেলেন্স চেক এণ্ড ৰিচাৰ্জ। মই এপটো অলৰেডি ডাউনলোড কৰি ৰাখিছোঁ আৰু মই কৈ দিছোঁ যে এপটো ডাইৰেক্ট গৈ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিলে নহ'ব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা ডাউনলোড কৰিব লাগিব আৰু স্পন্সাৰ কোড বহাব লাগিব। আপোনালোকে ট্ৰু বেলেন্স বুলিও চাৰ্চ কৰিব পাৰে। এইটো হ'ল এপটো। মই অলৰেডি ইনষ্টল কৰি থৈছোঁ। মই এতিয়া অপেন কৰিছোঁ। এইটো হ'ল মেইন এপটোৰ মেইন পেজ। ইয়াতে দেখিছে ওপৰত মোৰ 1 টকা 20 পইচা আছে বৰ্তমান। মই ৰিচাৰ্জ কৰিলোঁ অলৰেডি। এতিয়া মই আপোনালোকক দেখাম আপোনালোকে কেনেদৰে আৰ্ন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট ডেছক্ৰিপশ্যন লিংকত গৈ পেলাই ডাউনলোড কৰাৰ লগে লগে স্পন্সাৰ কোড বহাই যদি ডাউনলোড কৰে তেনেহ'লে লগে লগে আপোনালোকে 10 টকা এটা পাই যাব আৰু তাৰ পিছত আপোনালোকে নিজৰ ফ্ৰেণ্ডক ইনভাইট কৰি তাৰ পৰা ৰিচাৰ্জ আৰ্ন কৰিব পাৰে। তাৰ কাৰণে আৰ্নত ক্লিক কৰি ইনভাইট চাব এনেকৈ থাকিব। ইনভাইটত ক্লিক কৰিব। ৰেফাৰেল কোড হ'ল এইটো আপোনাৰ 2ZDB980। এইটো মোৰ ৰেফাৰেল কোড। এতিয়া মই মোৰ ফ্ৰেণ্ডক হোৱাটছএপেদি মই মোৰ লিংকটো শ্বেয়াৰ কৰিম। এয়া মই মোৰ ফ্ৰেণ্ডক মই শ্বেয়াৰ কৰিলোঁ আৰু এই আপোনালোকে দেখিছে বেলেগ এখন স্ক্ৰীনত মই পঠোৱা লিংকটো আহিছে। আপুনি গোটেই মেছেজটো কপি কৰি ল'ব। যদি লিংক শ্ব' নহয় তেনেহ'লে গোটেই মেছেজটো এনেকৈ কপি কৰি ল'ব। কপি হোৱাৰ পিছত পেষ্ট কৰি দিব। পেষ্ট কৰি অকল লিংকটো HTTPৰ পৰা যিমানখিনি আছে সেইখিনি কপি কৰি ল'ব। কপি কৰি যিকোনো এটা মোবাইল ব্ৰাউজাৰত ৰিডাইৰেক্ট কৰি দিব। ইয়াতে লিংকটো মই পেষ্ট কৰি দিছোঁ আৰু ৰিডাইৰেক্ট কৰি দিছোঁ। এতিয়া ইয়াতে ইনষ্টল দি লৈছোঁ মই। আপোনালোকৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম। তাৰ পৰা ডাউনলোড কৰোঁতে এনেকৈ ৰিডাইৰেক্ট কৰিব নালাগে, ডাইৰেক্ট প্লে ষ্ট'ৰত ৰিডাইৰেক্ট হৈ যাব। আৰু মই আকৌ কৈছোঁ, যদিহে আপোনালোকে বেলেগৰ ৰেফাৰ লিংকৰ পৰা চাইন আপ কৰে তেতিয়াহে আপোনালোকে ফাৰ্ষ্ট চাইন আপ বনাছ 10 টকাটো পাব আৰু তাৰপিছতহে আপুনি বাকী কামবোৰ কৰিব পাৰে। এইটো বহুত পুৰণা এপ, বহুতে আগতে ইউজ কৰিছে চাগে আৰু যোনবোৰে আগতে ইউজ কৰিছে তেওঁলোকে এতিয়া চাইন আপ কৰিলে চাইন আপ নহয় লগ ইন কৰিলে তেওঁলোকে পইচা নাপায়, কিন্তু তেওঁলোকে ৰেফাৰ ইনভাইট কৰি পেলাই আৰ্ন কৰিব পাৰিব। এতিয়া দেখিছে ইনষ্টল হৈ আছে। মই অপেন কৰি লৈছোঁ এপটো। আপোনালোকে দেখিব লেংগুৱেজ চিলেক্ট কৰিব আহিব। এইটো বৰ্তমান ইংলিছে আছে। আপোনালোকে হিন্দী লাগিলে হিন্দী কৰিব পাৰে, বাংলা যি লাগে কৰিব পাৰে। মই ইংলিছতে ৰাখিছোঁ। এতিয়া ট্ৰু বেলেন্সটোৰ ইয়াতে যাব। ট্ৰু বেলেন্স অন কৰি দিব। অ'কে, পাৰ্মিশ্যন হৈ গ'ল। এতিয়া নিজৰ নাম্বাৰটো মাৰি ৰেজিষ্টাৰ কৰি ল'ব। মই মোৰ ফ্ৰেণ্ডৰ নাম্বাৰটো ৰেজিষ্টাৰ কৰি লৈছোঁ। চেকিং ইয়ৰ নাম্বাৰ হৈ গ'ল। এতিয়া পাছপৰ্ট মই কিবা এটা ৰাখি লৈছোঁ। 7
ৰেফাৰ কোড যদি মোৰ এতিয়া ৰেফাৰ কোড লিংকত ক্লিক কৰিছোঁ চ' ৰেফাৰ কোডটো নিজে তলত আহি গৈছে আপোনালোকে যেতিয়া লিংকৰ পৰা ডাউনলোড কৰিব ৰেফাৰ কোড নিজে আহি যাব হৈ গ'ল ৰেজিষ্টাৰ্ড অলম'ষ্ট ডান নেক্সট বেলেঞ্চ চেক হ'ব বেলেঞ্চ চেক 8 টকা এয়া দেখিছে ৰেজিষ্টাৰ্ড অন ট্ৰু বেলেঞ্চ গেট ৰেছ 10 টেপ টু গেট ইয়াতে ক্লিক কৰি দিব আৰু এয়া আপুনি 10 টকা পাই গ'ল টোটেল আৰ্নিং 10 এতিয়া ওপৰত দেখিছে 10 টকা আৰ্ন হৈ গ'ল এতিয়া মোৰ নিজৰ ট্ৰু বেলেঞ্চটো দেখাইছোঁ মোৰ এতিয়া বৰ্তমান 1 টকা 20 পইচা হৈ আছে এতিয়া তলত দেখিছে আহি গৈছে এইটো নাম্বাৰটো জইন দ্য টু বেলেঞ্চ এতিয়া মোক 10 টকাটো লাগিলে মই ইয়াতে ক্লিক কৰিব লাগিব গেট 10ত মই ক্লিক কৰি দিছোঁ আৰু এয়া দেখিছে টোটেল আৰ্নিং 10 সোমাই গ'ল টোটেল আৰ্নিং এতিয়া ওপৰত দেখিছে 11 টকা 20 পইচা চ' আপোনালোকে এনেদৰে আপোনাৰ ফ্ৰেণ্ডক জাষ্ট ৰেফাৰ কৰি এপটো বেছি এমবি নহয় 6 কিমান এমবি আছে পাহৰিলোঁ বাৰু বেছি এমবি নহয় ডাউনলোড কৰি পেলাই আপোনালোকে আৰ্ন কৰিব পাৰে আৰু আকৌ কৈছোঁ যদিহে আপোনালোকে ৰেফাৰ লিংকৰ পৰা ডাউনলোড কৰে তেতিয়াহে আপোনালোকে 10 টকাটো পাব মই ডেছক্ৰিপশ্যনত দি দিম ইয়াৰ লিংকটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু লগে লগে আপোনালোকে 10 টকা চাইন আপ বনাছ পাব চ' আৰু মই এনেকুৱা ভিডিঅ' বহুত আনি থাকিম এইটো অকল ৰিচাৰ্জৰ ওপৰত আছিল কেনেদৰে ৰিয়েল মানি আৰ্ন কৰিব তাৰ ওপৰতো মই ভিডিঅ' আনি থাকিম চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব থেংক ইউ